সরকারে যদি নিদিয়ে পাইপ সাইপ ফাটা হলে আমি খাবো লাগবে একটু নিশ্চয় মোর ডাইরেক্ট কথা। 6 नं মাজুলী बस्तियाव लोंनाय दैनि जेंना। उदालगुरि जिल्लानि सिङाव थानाय बिटिआरनि भैरबकुंड ब्लकनि शान्तिपुर भिसिडिसिनि बेंखनाव थानाय 6 नं মাজুলী बस्तियाव लोंनाय दैनि गोबां जेंना। गोबां बोसोरनि उनावबो दिनैसिम गोग्गो दै मोनलोङाखै। सोरगिदिं जल जीवन मिशन बिथांखिनि गेजेरजों गोग्गो दैनि सुबिदा होदोंब्लाबो 6 नं মাজুলী बस्ति गामिनि रायजो राजाफोरा नालानि हाब्रु दै लोंनानै जिउ खुंनांदों। बे समाव रायजो राजाफोरा खौरांनि गेजेरजों सरकारनिसिम दै जगायनानै होनो थाखाय सरकारनिसिम दाबि खालामदों। আমি আৰু আমাৰ ইয়াতে বৰিং নাই, ইমান দিন হৈ গ'ল। বেলেগ ফালে ইমান বৰিং আছে, আমাৰ ফালে আমাৰ গাঁৱটো পুৰাণা, আগৰ পুৰাণা গাঁও আমাৰ মাজুলী বস্তিটো। ইয়াতে বৰিং, এতিয়া আমি লেতেৰা পানী খাই খাই বুঢ়া হৈ গৈছোঁ আৰু বেমাৰ লেতেৰা পানী খাই খাই আমাৰ ইমান বেমাৰ হৈ আছে। চৰকাৰ আমাৰ ইয়াতে নাচায়, বৰিং নিদিয়ে, কি কৰিম আৰু আমিতো লেতেৰা পানী খাবাই লাগিব। চৰকাৰক কি ক'ম, চৰকাৰে আমাক বৰিং দিব লাগে, আমাক বৰিং লাগে। পানী বোকা পানী খাই আছোঁ এতিয়ালৈকে। আমাৰ ফালে বোকা পানী খোৱাৰ কাৰণে ইমান বেমাৰ আজাৰ হৈ আছোঁ, তথাপিও পানী দিয়া নাই। চবৰ ঘৰৰ গাঁৱত বৰিঙত পাইপত পানী খাই আছে, আমি বোকা পানী খাই আছোঁ। সদায় সদায় বেমাৰ আজাৰ হৈ আছে আৰু বেমাৰটোও নকমে কেতিয়াও। আমাক যেতিয়া এনেকুৱা হ'লেও আমাক চৰকাৰে কিবা বৰিংটো দিব লাগিব পানীৰ কাৰণে। মই এতিয়া মাজুলী বস্তিৰ পৰা কৈ আছোঁ, ইমান দিনৰ পৰা আমি ইয়াৰ ৰাস্তা নাই, কিবা নাই, এনেকুৱা নহয়, বৰিং নাই, একো নাই আমাৰ গাঁৱত। কিন্তু আমাৰ বস্তি বোলে আগৰ পৰাই, এইটো মাজুলী বস্তি বহুত আগৰ পৰাই গাঁও আছে। কিন্তু এতিয়ালৈকে আমাক পানীৰ অসুবিধা হৈ আছে, হ'লেও চৰকাৰে দেখা নাই, চৰকাৰে নাচায় মানে। ইমান দিন হৈ গ'ল, ইমান লেতেৰা পানী খাই আছোঁ। চবফালে বৰিং দিছে, কিবা দিছে, আমাৰ গাঁৱত এতিয়ালৈকে দিয়াই নাই। বোকা পানী খাই আছে আপোনালোকে, বেমাৰ নহয় নেকি? বেমাৰ কিয় নহ'ব, বেমাৰ হৈ আছে, কিন্তু চৰকাৰে আমাক চোৱা নাই। কিন্তু এই ভোটৰ সময় হ'লে, ইলেকশ্যন সময়, মানুহ লাগে কি লাগে বুলি গাড়ী লৈ আহে। এতিয়া গাড়ী লৈ আহে, যেতিয়া ইলেকশ্যন আহে তেতিয়া গাড়ী লৈ আহে। আৰু এতিয়া যদি আমি যে কি খাই আছোঁ কি নাই, এইটো নাচায় মানে চৰকাৰৰ। আৰু আমাৰ এটা আছে গাঁৱৰে কিবা প্ৰেচিডেণ্ট, ছেক্ৰেটেৰী, মেম্বাৰ, এইগিলাও মানে কি ক'ব, কৈ হাৰি গ'ল। এতিয়া মনে মনে আছোঁ আৰু। এতিয়া আমিতো ভাবি আছোঁ চৰকাৰক কি ডিচিশ্যন লৈ আছে, আমি চাই আছোঁ আৰু কেইদিনমান। এতিয়া আমি এনেকুৱা সদায় থাকিলে নহ'ব, আমাক কিবা এটা দিব লাগিব মানে। নহ'লে আমি এতিয়া যেনেকুৱা পাইপগিলা আছে ক'ত ভাঙি চাঙি হ'লেও ল'ব লাগিব আৰু, উপায় নাই আমাৰ। পানী লেতেৰা পানী খাই আছোঁ আমি, অসুবিধা হৈ আছে। চাফা পানী, বৰিং পানীৰ সুবিধা নাই নেকি? নাই, সুবিধাই নাই, চৰকাৰে দিয়াই নাই সুবিধা। এতিয়া চৰকাৰক কি দাবী কৰিব? চৰকাৰক আমাক লাগে আৰু বৰিং এটা, পানী খাবা ইমান অসুবিধা হৈ আছে। আমরা ওই বোরিংটা জলদি দিলে হয়ে যায়। ইতনা দিন হয়ে গেল কি এখন সেটা নাই, রাস্তাও গিলা নাই, জানা গিলার স্কুল যাই গেলে ইতনা দিকদার হয়। মানে যি হলো পানিটা তো সাফা খাই লাগে না, হাঁদের এখন বারখা দিলে এখন তার বেশি কাদো পানি আই যাবে। কাদো পানি কিतना খাই থাকবো, ফিল্টার করলেও তো সাফাই নাই হয় কাদো পানিটা। ইতনা এটা বলছি আর। আমি লেতেৰা পানী খাই আছোঁ, আমাক লাগে পানী। আমাৰ ল'ৰা ছোৱালী ইমান কিবা অসুস্থ হৈ থাকে লেতেৰা পানী খালে, আৰু ইমান ঘাঁও কিবা কিবি ওলাই থাকে। আমি আৰু ইমান দূৰত যাব লাগে, ঝৰ্ণা যাব লাগে, এই কিবা পাহাৰৰ ওচৰত যাব লাগে পানী আনিবৰ কাৰণে। আৰু এতিয়া ইমান নদীত পাৰ হৈ ফালে যাব লাগে। কেতিয়াবা মানুহেৰে কিবা হৈ যায়, মৰা কিবা হেৰিয়ে নাথাকে আৰু আমাৰ পানীৰ কাৰণে। চৰকাৰে আমাক পানী দিব লাগিব, চৰকাৰে পানী নিদিলে ক'ত হ'ব আমাক। ইমান এনেকুৱা ইয়াত আছে, চৰকাৰ আইফালে ইয়াত চালেহে গম পাব পানী আছে নে নাই। আমাকোতো পানী লাগিব। আজি আমাৰ উত্তৰ মাজুলী বস্তি স্থান হয়, কি বুলি কয় ভোটাৰ এৰিয়াত। আজি আমাক ন মোদী চাইছে, ন হাগ্ৰামাই চাইছে, ন কোন এপি বল চাইছে, কোনেও চোৱা নাই। আজি আমাৰ পানীৰ কাৰণে ইমান ল'ৰা ছোৱালী শিক্ষা দীক্ষা দিব পৰা নাই। আজি কোনোবা চাইছে নেকি? চালা কোন মিনিষ্টাৰ আহিছে নেকি আমাৰ ইয়াতে? কোনোবা আহিছে নেকি?
আমি এই লেতেৰা পানী এইটো কিয় কাৰণে আমি খাইছোঁ চৰকাৰে গম পাইছে নেকি এইটো পানী এটাই কথা আছে যে মোৰ এটা এইটো কি বোলে জুনো জুমনা ইজনা 2024 হ'ব লাগে সেইটো হ'বই লাগবে আমি নিশ্চয় পাব লাগিব এতিয়া 2025 আহি যাব কালি পৰকো কিন্তু আমি নাপালে যেমাৰ বৰিং আহিছে এইটো পাইপ ফুটাই হ'লে আমি পানী খাব লাগিব আমাৰ একো আপত্তি নাই তাতে আমাৰ একো কৰিব নোৱাৰোঁ মানে চৰকাৰে যদি নিদিয়ে পাইপ চাইপ ফাটাই হ'লে আমি খাব লাগিব এইটো নিশ্চয় মোৰ ডাইৰেক্ট কথা ন ৰাইজে কি কয় ফুটাই হ'লে খাব লাগিব ডাইৰেক্ট মোৰ ৰাইজৰ হিতাচ ঠিকে আছে তালি মাৰি দিয়ক পাইপ ফুটাই হ'লে খাম আমি